ইয়া হৈছে মোৰ ৰুমৰ দৃশ্য। এইবিলাক হৈছে মোৰ ৰুমত যিবিলাক বস্তু থাকে, হয়তো সকলোৱে নাজানে আমাৰ ৰুমত কি কি আছে, হয়তো মোৰ ৰুমত কি আছে। আজি দেখা হৈছে এয়া জিকে, এয়া মোৰ থাৰ্ড ছেমিষ্টাৰৰ ব্যৱহাৰিক এছামিছ ছাবজেক্টটো। এয়া হৈছে এছামিছ, এয়া মডেল, এয়া হৈছে এডুকেশ্যন, এয়া হৈছে ৰাতিপুৱা সকলোৰে মৰমৰ চাহ খোৱাৰ কাৰণে কাপ, এইটো মই নিজে প্ৰস্তুত কৰিছোঁ। আৰু এয়া হৈছে মোৰ 9-10ত ট্ৰফি পোৱা। এয়া এয়া ওপৰলৈ চোৱা মোৰ মৰমৰ ইউটিউব চেনেলটোৰ নামটো আছে এয়া প্ৰদীপ ৰকৰাই, সকলোৰে পৰিচিত নাম ইউটিউব চেনেল প্ৰদীপ ৰকৰাই ইউটিউব চেনেল, সকলোৱে ছাবস্ক্ৰাইব কৰিবা। এয়া হৈছে মোৰ ফটো, এয়া ভগৱানৰ ছবি মোৰ টেবুলৰ সন্মুখতে আছে। এয়া মানিকপুৰ আঞ্চলিক কলেজ, মই পঢ়া কলেজখন হৈছে এয়া মানিকপুৰ আঞ্চলিক কলেজ। এয়া হৈছে মই নিজে বনাইছিলোঁ আমাৰ ঘৰৰ যিখন বাৰাণ্ডা বুলি কয় তাৰ সন্মুখত। এয়া আমাৰ দুলুমণি, দাদী কেনেকুৱা লাগিছে? তহঁত ধুনীয়া লাগছে তামান। এয়া ভাল লাগিলে সকলোৱে কমেণ্ট কৰিবা, মই বনা কেনেকুৱা লাগিছে। বাঁহৰে তৈয়াৰ কৰিছোঁ। জাক জাক জাকি মাৰি উঠিছেনো মৰম গোট, টুপ টুপ বৰষুণে হিয়া খনি কৰে চুৰ। এভৰি দুভৰি পিছলি পিছলি পালোহি বহুত দূৰ। জাক জাক জাকি মাৰি উঠিছেনো মৰম গোট, টুপ টুপ বৰষুণে হিয়া খনি কৰে চুৰ। ভাল লাগিলে কমেণ্ট কৰিবা, কেনেকুৱা লাগিছে। এয়া মই বাহিৰত কৰিছোঁ, ৰং কৰিছোঁ, কেনেকুৱা লাগিলে প্লিজ জনাব মোৰ ইউটিউব চেনেল কমেণ্ট বক্সত। এয়া দুলুমণি আমাৰ মৰমৰ। বুজি পালো এতিয়া কি কৰা, কেতেকি সখী তোকেনো দেখি মন যায় আকাশৰে চুব হেনো মোৰ। এভৰি দুভৰি পিছলি পিছলি পালোহি বহুত দূৰ।